हेलो फ्रेंड्स गुड मॉर्निंग आपनालोक सकलोके आमार এই সপোন নামৰ চেনেলটোৰ অন্য এটা ব্লগলৈ মই স্বাগতম জনাইছো। আজি ৰাতিপুৱা আৰু এতিয়া আইতা আৰু মই বজাৰলৈ যাবলৈ ওলাইছো। আজি খুজকাঢ়ি আহিছো কাৰণ ৰাস্তাটো খুব বেয়া হৈ আছে, তো স্কুটি উলিয়াব নোৱাৰি আইতা আৰু মই খুজকাঢ়ি আহিছো। তো বজাৰত কেনেকুৱা পৰিস্থিতি আপোনালোকক অকমান দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাই যাব। আইতা গৈ আছে, দেখিছে ৰাস্তাৰ ভাল নহয়, সেইকাৰণে এডোখৰ অকমান ভালেই, কিন্তু আমি পাৰ হৈ আহিলোঁ, সেইটো বেয়া। তো স্কুটি উলিয়াব নোৱাৰোঁ আমি, সেইকাৰণে পেডেলিং আহি আছোঁ আৰু আপোনালোকক লৈ গৈছোঁ। তো ভিডিঅ'টো চাই যাওক। तो गाइस आमी बहुत देर रखार पाছত गाड़ी पालो और एटा गाड़ी उठे गाड़ी उठिब लैसो। बहुत देर रखार पाছত गाड़ी এখন पालोगे। गाइस ए आमी बजार करिलो, बहुत बस्तु बजार करिलो। एतिया बस्तु बजार करी टेम्पो এখন ভাড়া কৰি এতিয়া ঘৰলৈ আহি আছো আৰু। তো আগলৈ ভিডিঅ'টো চাই যাওক দেই। এয়া মাজতে মানে আইতা অলপ কামৰ কাৰণে ৰখিব লগা হ'ল, ফিল্টাৰৰ বালি ল'বৰ কাৰণে। তো আইতা গৈছে আৰু মই এতিয়া ইয়াতে বহি আছো। এয়া আইতা गाइस এতিয়া বজাৰৰ পৰা পালোহি। বজাৰৰ পৰা আহোঁতে বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ বস্তুৱে হতি। তো এতিয়া আমি ঘৰ পালোহি আৰু পাই পিনি খুবেই ভাগৰ লাগিছে আৰু খোজকাঢ়ি অহা নাই যদিও। তো ছুটি আনিছিলোঁ, চবে খাই দিছোঁ অলপমান। বজাৰৰ পৰা আহিলোঁ আৰু মই আইতাক চব্জি কুটি দিলোঁ আৰু আইতাই এয়া আমাৰ দুজনীৰ কাৰণে জলকীয়া ভাজি বনাই আছে। হৈ গ'ল জলকীয়া ভাজি আৰু या हमार खाना रेडी हो गल। तो गाइस बजारले गलो, हेया देखालो। आइतार लगत आज बजारले गइसिलो, खुजकाঢ়िए गइसिलो। কৈছে ৰাস্তাটো ভাল নাছিলে। আহোঁতে বস্তু কিনিলো হৰকে, তো বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ। আহি পিনি আপোনালোকক কি কৰিলোঁ সেয়াও দেখালোঁ, কিন্তু তাৰপাছত ব্লগটো শেষ নকৰিলোঁ, মানে ভাগৰ লাগিলে ভাত খাই, সেইকাৰণে শুই দিলোঁ আৰু। শুই পিনি ব্লগ কৰিবলৈ আকৌ মন নগ'ল, সেইকাৰণে আজি শেষ কৰোঁ বুলি ভাবিছোঁ। আপোনালোকক বজাৰলৈ যোৱা দেখালোঁ। কালি গৈছিলোঁ আমি বজাৰলৈ, কিন্তু কালি মই ব্লগটো শেষ নকৰিলোঁ কাৰণ আহি ভাগৰ লাগিলে আৰু ভাত পানী খাই শুই দিলোঁ আৰু। তাৰপাছত ব্লগ বনাবলৈ মন নগ'লে, তো আজি বনাইছোঁ। আজি শেষ কৰিম ব্লগটো। কালি বস্তু বহুত হ'ল, সেইকাৰণে আপোনালোকক দেখাইছিলোঁৱেই। কিমান বস্তু লৈ মেলি ভিডিঅ' চিডিঅ' ইমানকৈ কৰিব নোৱাৰিলোঁ আৰু। তো সেই ব্লগটো আজি এইখিনিতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু আগলৈকে মোৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাবলৈ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেতিয়ালৈকে বাই বাই। আকৌ লগ পাম পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে।